বন্ধুসকল, আজি মই আলসনি বেমাৰৰ ঔষধ দিব ওলাইছোঁ। সহজতে ঘৰতে বিচাৰি পাব পৰা বন ঔষধ দিয়া গৈছে। মোৰ আশা এই বেমাৰৰ ঔষধ আপুনি ব্যৱহাৰ কৰি নিজৰ বেমাৰ নিজে ভাল কৰিব পাৰিব। নমস্কাৰ, কি খবৰ বন্ধুসকল? সকলোতে পাব পৰা নানা ধৰণৰ দৰকাৰী বন ঔষধ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পৰা সহজ বন ঔষধ আগবঢ়োৱা হৈছে। এই ঔষধ ব্যৱহাৰ কৰি আপুনি উপকাৰ সাধন কৰিলে ই মোৰ বাবে সৌভাগ্য হ'ব। বন্ধুসকল, প্ৰথমে আমি জানি লওঁ এই বেমাৰৰ হোৱা কাৰণসমূহ আৰু কি কাৰণত এই বেমাৰটো আমাৰ দেহত হয়। এই বেমাৰটো হোৱা কাৰণ হৈছে নাৰিকল গছৰ তলত বহিলে, তামোল গছৰ তলত বহিলে, পানী পঁচাত থাকিলে এই বেমাৰটো হয়। এই বেমাৰটোক আচলতে হেঁটৰ বেমাৰ বুলিও কোৱা হয়। এই বেমাৰৰ লক্ষণ এনেকুৱা: পেটত খামুচ মাৰি ধৰে, পেটৰ বিষত মাটিত বাগৰি থাকে, পেটৰ বিষত হাগামোটা বাহিৰ হৈ যায় আৰু অসহনীয় পেটৰ কামোৰ হয়। এই বেমাৰৰ ঔষধ এনেকুৱা দিয়া গৈছে, মাত্ৰ এপালি ঔষধ খাওক, আলসনি বেমাৰৰ ভাল হ'ব। বন্ধুসকল, এতিয়া এই বেমাৰৰ ঔষধ দিয়া গৈছে, ভিডিঅ'টো সম্পূৰ্ণ চাব। ঔষধ কেইবা প্ৰকাৰৰ দিয়া হৈছে, ভিডিঅ'টোৰ শেষলৈকে চাব। মোৰ চেনেলটোত যদি আপুনি নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সৰু টেঙেচি টেঙাৰ পাতৰ ৰস ৩ টোপাল চকুৰ কোণত দিলে ভাল হয়। জুই আঙনি বন ৩টা আগমোহাৰি খালে আলসনি ৰোগ ভাল হয়। নৰসিংহ পাতৰ ৰস হাতেৰে মোহাৰি নাকেৰে শুঙিলে আৰু ৰস খালে উপকাৰ পোৱা যায়। তুলসী পাত এমুঠি খালে উপকাৰ পোৱা যায়। সাৱধানতা ৰাখিব, বিড়ি, চিগাৰেট, জ্বলা পোৰা বস্তু নাখাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। অনলাইন হেল্থ BK